গুড মৰ্ণিং এভৰিৱান। আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আহিলোঁ। বৰ্তমান মই আছোঁ কহিমাত। গৈ আছোঁ আমি জক' ভেলীলৈ। জক' ভেলীৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম। খুব সুন্দৰ জেগা, খুব সুন্দৰ পৰিৱেশ। ঠাণ্ডা, এতিয়া খুব বেছি ঠাণ্ডা, 4 ডিগ্ৰী চেলচিয়াছ চলি আছে কহিমাত। আপোনালোকক দেখুৱাইছোঁ এয়া কহিমাৰ কিছু দৃশ্য চাই লওক। আমাৰ এই যাত্ৰা আৰম্ভ হৈছে মৰিয়নিৰ পৰা আমি ডিমাপুৰ পাইছোঁহি। ডিমাপুৰৰ পৰা যাম কহিমাৰ পৰা বিশ্বইমাৰ পৰা আমাৰ ট্ৰেকিং আৰম্ভ হ'ব জক' ভেলীলৈ। ছাডেন ট্ৰিপৰ আমেজেই সুকীয়া। আমি এতিয়া গৈ আছোঁ জক' ভেলীলৈ। এয়া কহিমাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, ৰাতিপুৱাৰ কহিমা। আমাৰ প্লেনটো ইমানেই ছাডেন আছিলে। এই ট্ৰিপটোত মই, নিহা, চলোমন আৰু আকাশ গৈছিলোঁ। আকাশক আমি আধা ৰাস্তাৰ পৰাই হাৱাই চেণ্ডেল পিন্ধিয়ে উঠাই নিয়া নিচিনা হৈছে। সি হাৱাই চেণ্ডেল পিন্ধিয়ে ট্ৰিপত গৈছে ট্ৰেকিং কৰিবলৈ। চলোমন আৰু নিহাৰ ইয়াতেই ফটোগ্ৰাফী ষ্টাৰ্ট হ'লেই, আগলৈ আৰু আছেই বাকী। এইডোখৰ জেগা নাগালেণ্ড বিশ্বইমাৰ বুলি কয়। ইয়াতে গাড়ী পাৰ্ক কৰি পেলাই আমি জক' ভেলী ট্ৰেকিং ছাইডলৈ যাব পাৰোঁ। এইফালেদি যায় জক' ভেলীলৈ। আমি যিহেতু কোনো গাইড লোৱা নাছিলোঁ, সেইকাৰণে আমি ভাবিছিলোঁ ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব, কিন্তু পাছত গম পালোঁ যে ইয়াৰ পৰা কিছুমান বলেৰ' পিক আপ টাইপৰ গাড়ী আছে, সেইবোৰে যোনটো ট্ৰেকিং পইণ্ট আছে ট্ৰেকিং পইণ্টত গৈ পেলাই থৈ আহেগৈ। জক' কেম্প ছাইট বিশ্বইমাৰ, ইয়াৰ পৰা আমি এনেকুৱা বলেৰ' পিক আপত আমাক নি পেলাই থৈ আহিলে ট্ৰেকিং পইণ্ট। তাৰ পৰা 8 কিলোমিটাৰ আৰু খোজকাঢ়িব লাগিব। এতিয়া আমি বলেৰ' পিক আপেৰে যাম আৰু ইয়াৰ ভাড়া 1500 টকা। এজন মানুহ গ'লেও 1500 টকা, 10জন মানুহ গ'লেও 1500 টকা। এটা ফিক্স ৰেট ইয়াত ধৰি দিয়ে 1500 টকা। 1500 টকা দি পেলাই আমাক ট্ৰেকিং পইণ্টত লৈ পেলাই ৰাখি থৈ আহিব পাৰে। এইয়া বৰ্তমান আমাক এইখনে আনি পেলাই ইয়াত থ'লেহি। কঁকাল বিষাই গ'লগৈ এইটো যিটো ৰাস্তা। কি কাপোৰ কি কৰা আকৌ? এয়া বাইক চাইকবোৰ ইয়াত আছে, যেনে তেনে আহিছে আৰু বাইক চাইকবোৰ। বহুত ওপৰলৈ আহিলোঁ। এয়া নিহা চলো এইফালে চাই দে, তোৰ ডাইলগটো দি দে। ঐচমটো হাবিবি হৈ গ'ল নি আজিকালি? আৰু তুমি কিবা এটা কৈ দিয়া আকাশ। কি ক'ব না, মোক একদম ঠকি গৈছে পুৰা। ঠকি গৈছে পুৰা। এইফালেদি আৰু যাব লাগিব 8 কিলোমিটাৰ। মিমি খাই চলিবলগীয়া হৈছে। মিমি নহয় এইটো, মিমি আনিছিলোঁ মিষ্টাৰ নুডলছ আহিলে। চবেই মিলি ৰাস্তা একদম আহিব নোৱাৰি, অৱস্থা বেয়া হৈ গৈছে, ৰাস্তাই নাই। 8 কিলোমিটাৰ খোজ কঢ়াৰ পিছত আমি এতিয়া আহি পালোঁহি কেম্প ছাইট। তাৰ পৰা এইটো ভিউ দেখুৱাই গৈছোঁ আপোনালোকক। এই ভিউটো দেখাৰ পিছত আমাৰ যি 8 কিলোমিটাৰ দুখ ভাগৰ আছিলে সকলো নাইকিয়া হৈ গ'ল। এই ভিউটো দেখাৰ পিছত এনেকুৱা লাগিলে যেন সৰগতে আছোঁ। ইমান দূৰ আমি খোজকাঢ়ি অহা দুখ ভাগৰ সকলো নাইকিয়া হৈ গ'ল ইয়াত এই ভিউটো দেখাৰ পিছত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।